নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভূগোলত এখন মেপ কেনেকুৱা ধৰণে আঁকিবা ইতিমধ্যে যেহেতু তোমালোকৰ ভাৰতৰ মেপখন প্ৰত্যেকবাৰে আহে এইবাৰো নিশ্চয় আমি ভাবিছো ভাৰতৰ মেপখন আহিব তে ভাৰতৰ মেপখন আঁকিব লাগিলে কি পদ্ধতিত আঁকিব লাগিব আৰু তাত বহুৱা যিকিটা ঠাই আহিব সেই ঠাই কেইখন কেনেকুৱা ধৰণে বহুৱাব লাগিব আজিৰ ভিডিঅটোৰ জৰিয়তে তোমালোকক অতি চমুকৈ ক'বৰ কাৰণে চেষ্টা কৰিম ইতিমধ্যে তোমালোকে বহু দিনৰ পৰাই নিশ্চয় মেপ আঁকি আহি আছা কিন্তু মেপ আঁকিবৰ কাৰণে আমি কি কৰিব লাগে 6টা ষ্টেপ ফলো কৰিব লাগে এই 6টা ষ্টেপ ফলো কৰিলেহে আমি এখন মেপ সুন্দৰকৈ আঁকিব পাৰিম আৰু মেপখনত সম্পূৰ্ণ নম্বৰ পাবৰ কাৰণে সক্ষম হ'ম মই তোমালোকক 6টা ষ্টেপৰ নাম কৈ দিম তোমালোকে তেনেকুৱা ধৰণে মেপখন আঁকিবা বুলি আশা কৰিলো প্ৰথম ষ্টেপ হ'ল বাউণ্ডাৰী আমি মেপখন এনে আঁকি থৈ দিলে নহব মেপখনৰ চাৰিওফালে এটা বাউণ্ডাৰী দিব লাগিব এটো হৈছে 1 নম্বৰ ষ্টেপ 2 নম্বৰ ষ্টেপটো হ'ল মেপখনৰ ওপৰৰ ফালে কি লিখিব লাগিব ভাৰতবৰ্ষ হলে ভাৰতবৰ্ষৰ মানচিত্ৰ অসম হলে অসমৰ মানচিত্ৰ তেনেকুৱা ধৰণে লিখিব লাগিব আৰু দুডাল আস্তানি দিব লাগিব মই কি কলো বাউণ্ডাৰী 1 নম্বৰ অসমৰ মানচিত্ৰ ভাৰতবৰ্ষৰ মানচিত্ৰ বুলি লিখিব লাগিব হেতু হৈছে 2 নম্বৰ 3 নম্বৰ হ'ল চাৰি সীমা দিব লাগিব এই এটা ভাৰতবৰ্ষৰ মেপ যেহেতু তোমালোকে আঁকিবা কিছুদিন আগতে সমাজ বিজ্ঞানৰ মেপ সমাজ বিজ্ঞানত অসমৰ মেপখন আঁকিছিলা গতি কি কৰিব লাগিব তোমালোকৰ চাৰিওফালে তোমালোকে বাউণ্ডাৰী দিব লাগিব এইটো হৈছে আমাৰ এই 3 নম্বৰ কথা তাৰ পিছত 4 নম্বৰতে হ'ল আমাৰ এই উত্তৰ দক্ষিণ পূব পশ্চিম সেই কথাটো দেখুৱাই দিব লাগিব মেপ এখন আঁকিলে কোনফালে উত্তৰ হয় কোনফালে দক্ষিণ হয় কোনফালে পূব হয় কোনফালে পশ্চিম হয় সেই কথাটো তোমালোকে দেখুৱাই দিব লাগিব এটো হৈছে 4 নম্বৰ 5 নম্বৰতে হ'ল মেপখনৰ তলত আমি সদায় ফিগাৰ লিখিব লাগে চিত্ৰ লিখিব লাগে গতিকে ইংৰাজীত FIG বুলি লিখি কেই নম্বৰ চিত্ৰ হ'ল তোমালোকৰ কেতিয়াবা যদি 1 নম্বৰ হয় 1 নম্বৰ কিবা কাৰণত ভূগোলৰ পৰীক্ষা তোমালোকৰ 4-5টা ছবি হৈ যাব পাৰে যিমান নম্বৰ হয় হেতু লিখি পুনৰ অসমৰ মানচিত্ৰ বুলি লিখিব লাগিব আৰু একেবাৰে 6 নম্বৰ ষ্টেপটো হৈছে তোমালোকে ইনডেক্স দিব লাগিব ইনডেক্স মানে হ'ল বহুৱা ঠাই কেইখনৰ নাম তাতে লিখি দেখুৱাব লাগিব তাত থাকিব ক্ৰমিক নম্বৰ ঠাইৰ নাম আৰু চিহ্ন ধৰা হ'ল ভাৰতবৰ্ষৰ কি কৰিব যে ৰাজধানী বহুৱাব দিছে ভাৰতবৰ্ষৰ ৰাজধানী যেহেতু দিল্লী হয় গতিকে তোমালোকে ক্ৰমিক নম্বৰ 1 ঠাইৰ নাম দিল্লী তাত সিম্বল এটা দিলা ধৰা হ'ল তোমালোকে ত্ৰিভুজৰ সিম্বল এটা দিছা এইটো হৈছে ইনডেক্স বুলি কোৱা হয় আৰু এইটো কি কৰিব লাগিব মেপখনৰ নিৰ্দিষ্ট ঠাইত তোমালোকে বহুৱাব লাগিব বহুৱালে তোমালোকৰ নম্বৰ পাব সক্ষম হ'ব আৰু মেপখনৰ যি ঠাইত বহুৱাবা তাত তোমালোকে দিল্লী বুলি লিখিব নালাগে সিৰিয়েল নম্বৰ 1ত যদি দিল্লীটো আছিল 1 দিলে হ'ল 1 দি ত্ৰিভুজৰ চিহ্নটো দিয়া হ'ল এটা এই গোটেইখিনি কথা পুনৰ আন এটি ভিডিঅৰ জৰিয়তে মই পুংখানুপুংখভাৱে বুজাইছিলো কিছুদিন আগতে ভিডিঅৰ ডেসক্ৰিপচনত মই লিংকটো দি থৈ দিম তাত গৈ তোমালোকে সেই ভিডিঅটো চালে মই যিখিনি কথা কৈছো ইয়াৰ উপৰিও সেই ভিডিঅটোত আৰু ডিটেইলছ জানিবৰ কাৰণে সক্ষম হ'ব গতিকে আশা কৰো ভাৰতৰ মেপত যিকেইটা নম্বৰ আহিব যিকেইখন ঠাই বহুৱাব দিব গোটেইখিনি তোমালোকে সুন্দৰভাৱে বহুৱাব পাৰিবা ভিডিঅ ডেসক্ৰিপচনত গৈ ভিডিঅটো চাবৰ কাৰণে নাপাহৰিবা ষ্টুডেন্টস কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ-ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন কৰি থৈ দিবা